হেল্ল' গাইজ, আকৌ নলবাৰী আপোনাৰ 3 নম্বৰ পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ নাটকৰ। এয়া ৰাতিপুৱাই সোনকালে উঠিছোঁ, এইপিনে ব্ৰাছডাল হাতত লৈ পিনি পূৰা একদম ব্ৰাছ কৰি আছোঁ, এইপিনে মোবাইলটো এখন হাতত, এইপিনে বুবু ব্ৰাছ কৰি আহি আছে। আজি যিহেতু অলপ সোনকালে উঠিব লগা হৈছে, বহুত কাম আছে, এইপিনে পোৱালিখিনিও ব্ৰাছ কৰি লৈছে পূৰা। আমাৰ ইয়াত কিন্তু ফেচিলিটিৰ পৰা ধুনীয়া দিছে, একদম বাথৰুম চাথৰুম চাফা পূৰা। এতিয়া ব'লক ওচৰতে হোটেল এখন আছে, চাহ একাপ খাই লওঁগৈ ধুনীয়াকৈ ৰাতিপুৱা। এইপিনে আজি চাহটো শুভদাই খুৱাইছে, এইপিনে মিন্ময়, এইপিনে শশাংক দা। এইপিনে বুবু আকৌ ৰাতিপুৱা চাহ নাখায়, চিপছ খাইছে দেখিছে নে? কওঁ চিপছ নাখাবা বুলি নুশুনে। ময়ো এইপিনে পেয়া এটাৰ লগত চাহটো খাই লৈছোঁ বৰ ধুনীয়াকৈ। ফাইনেলি আমি আকৌ ৰুম পালোঁহি। অকণমান গা চা ধুই আপোনাৰ কাপোৰ কানিও চেঞ্জ কৰিবলৈ আছে, চবেই গা চা ধুইছে এজন এজনকৈ। অলপ ফূৰ্তি ফাৰ্তা কৰিছোঁ, চাওকচোন আপোনালোকে। ফাইনেলি এইদৰে ফূৰ্তি ফাৰ্তা কৰি পিনি আমিও গা চা ধুলোঁগৈ, গা চা ধুই পিনে ওলাই লৈছোঁ। চাওকচোন কেনেকুৱা লাগিছে বুবুকে মোকে। এতিয়া ব'লক অকণমান মেকআপ চেকআপ কৰিবও টাইম হৈ গ'ল। এইপিনে বুবু সিহঁতকেইটাক মেকআপ কৰি আছে পোৱালিকেইটা। ফাইনেলি আমি এইপিনেও প্ৰেক্ষাগৃহ পাই গ'লোহি। নাটকো আৰম্ভ হ'ব এতিয়া, মানুহবোৰ আহিব এতিয়া। তো আজিলৈ ইমানতে সামৰিছোঁ, বাকীখিনি আমি নেক্সট পাৰ্টত দেখাম। তো আজিলৈ বাই বাই।